আজি খুটামাৰী মাদ্ৰাছাৰ প্ৰাংগণত আমি প্ৰেছ বিবৃতি যোগে সমূহ ইছলাম দৰদী ৰাইজক তথা আমাৰ BTAD আৰু অসমৰ ৰাইজক জনাব বিচাৰিছোঁ যে আমাৰ এইখন মাদ্ৰাছা বিগত 1998 পৰা আমি চলাই আছোঁ। এটা কৌমি মাদ্ৰাছা হয়। ইয়াত তিনিটা শাখা আছে, হাফিজিয়া, খাৰেজি আৰু বানাত। তো মাজতে আমি বানাতটো অলপ বন্ধ ৰাখিছিলোঁ। আমাৰ এতিয়া মাদ্ৰাছাখনত প্ৰায় 150 ষ্টুডেণ্ট পঢ়ি আছে। আমাৰ ইয়াতে আমি দিনী কৌমি শিক্ষাৰ লগতে অসমীয়া মাধ্যমত যিটো ক্লাছ 8 লৈকে আমি ইতিমধ্যে আৰম্ভ চলি আছে। আমাৰ আগন্তুক দিনত আমি ক্লাছ 10 লৈকে লৈ যোৱাৰ ব্যৱস্থা কৰি আছোঁ। আমাৰ যিটো মাদ্ৰাছাখনৰ যিটো পাৰফৰ্মেঞ্চ, এই পাৰফৰ্মেঞ্চ এতিয়া আমাৰ BTR ভিতৰত সবতকৈ ভাল ৰিজাল্ট কৰিছে। আমাৰ যিটো তঞ্জিম বৰ্ড আৰু ৰাভাত বৰ্ডৰ যিটো মাদ্ৰাছা কৌমি বৰ্ড আছে, এই বৰ্ডৰ ভিতৰত আমাৰ BTR ভিতৰত প্ৰথম স্থান দখল কৰিছে। আৰু আমি মাদ্ৰাছাখনৰ কমিটিৰ তৰফৰ পৰা যি অলপ সুবিধা দিব পাৰিছোঁ, এই সুবিধাত এইটো যথেষ্ট নহয়। তাৰ কাৰণে আমি প্ৰেছ বিবৃতি যোগেদি ইছলাম দৰদী ভাইসকলকো অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে মাদ্ৰাছাখনৰ ফালে অলপ আগবাঢ়ি আহক, মাদ্ৰাছাখনো চাওক। আপোনালোকৰ ল'ৰা ছোৱালীক দিনী শিক্ষাৰ লগতে দুনিয়াবী শিক্ষাৰ যিটো আমাৰ জেনেৰেল শিক্ষা, এই শিক্ষাৰে শিক্ষিত কৰক। আমাৰ জাতিটো শিক্ষাৰ ক্ষেত্ৰত বহুত পিছ পৰি আছে, যাৰ কাৰণে সমাজত বিভিন্ন কুসংস্কাৰমূলক কামবিলাক হৈ আছে। আপোনালোকে চাব, এজন মাদ্ৰাছা ছাত্ৰ তেওঁ যদি মাদ্ৰাছা পঢ়াৰ পিছত ইয়াৰ সমাজত যিবিলাক কুসংস্কাৰ আছে, এই ড্ৰাগছ কওক, আপোনাৰ চিন্তাই কওক, কিবা কিবি যে বেয়া কামবিলাক আছে, আপোনালোকে ভালদৰে বিচাৰ কৰি চাব, মাদ্ৰাছা ছাত্ৰ এজনো নোলাব এইবিলাক কামত। মই নকওঁ যে জেনেৰেল শিক্ষাত মানুহবিলাকে এইবিলাক নাপায়, পায়, যথেষ্ট পায়। আমাৰ কৌমি শিক্ষাৰ ভিতৰত ইয়াতে আমাৰ যিটো জেনেৰেল শিক্ষাৰ লগতে যিটো কৌমি শিক্ষা দিয়া হয়, ইয়াত বিশেষকৈ নীতিগত শিক্ষা দিয়া হয়, নৈতিক শিক্ষা দিয়া হয়। এই শিক্ষাৰে শিক্ষিত হ'লে সমাজখন সুস্থিৰ হ'ব। আমাৰ অসম তথা ভাৰতবৰ্ষখনত আপোনালোকে চাব, ডাঙৰ ডাঙৰ বৈজ্ঞানিক, ডাঙৰ ডাঙৰ মহান ব্যক্তিসকল যিবিলাক মুছলমান আমাৰ ইছলাম কমিউনিটিৰ পৰা অহা, সিহঁতে কিন্তু বেকগ্ৰাউণ্ডটো চাব যে মাদ্ৰাছাৰ পৰাই অহা। মাদ্ৰাছা মৌলানা আবুল কালাম আজাদ, APJ আব্দুল কালাম আজাদ, ইহঁতৰ উদাহৰণ আছে মাদ্ৰাছা কৌমি শিক্ষাৰ পৰা অহা। তো যিয়ে নহওক, হাফিজি ছেকশ্যন আৰম্ভ কৰিছোঁ। আমাৰ হাফিজি ছেকশ্যনটো এনেকুৱা হ'ল, আপোনালোকে প্ৰেছৰ যোগেদি মই জনাব বিচাৰিছোঁ, আমি 3 বছৰৰ ভিতৰত হাফিজি ক্লিয়াৰ কৰিম। এজন ল'ৰা যদি 7 বা 8 বছৰত আমি এডমিশ্যন লয়, 3 বছৰত কোৰানী হাফিজ ক্লিয়াৰ হ'ব। তাৰপিছত ই গৈ পেলাই ইংলিছ মিডিয়ামে পঢ়ক বা অসমীয়া মিডিয়ামে পঢ়ক, জেনেৰেল শিক্ষাত আমাৰ ইয়াতে যিটো জেনেৰেল শিক্ষা দিয়া হ'ব, এই শিক্ষাৰ লগেদি ইহঁতে 3 বছৰত কোৰানী হাফিজ হৈ যাব। হাফিজ হোৱাৰ পিছত ই বেলেগ জাগাত গৈ ধুনীয়া শিক্ষিত হ'ব পাৰিব, ডক্টৰ, ইঞ্জিনিয়াৰ চব হ'ব পাৰিব। আৰু ইয়াতে আমি হাফিজিৰ ষ্টুডেণ্ট আমাৰ ইতিমধ্যে 80+ হৈছে। আৰু খুব বেছি আমাৰ ইয়াতে আমি 20 জনমান ল'ব পাৰিম। আমি আমাৰ প্ৰেছ বিবৃতিৰ যোগেদি জনাব বিচাৰিছোঁ, যিসকল ইচ্ছুক অভিভাৱক আছে, তেওঁলোকে অহা 30 তাৰিখৰ ভিতৰত যোগাযোগ কৰিব পাৰিব মাদ্ৰাছাত এডমিশ্যনৰ কাৰণে। আমি 30 তাৰিখৰ পিছত আমি আকৌ বন্ধ কৰি দিম এডমিশ্যন। আৰু খাৰিজিয়া যিটো মাদ্ৰাছা আছে আৰু আমাৰ বানাত মাদ্ৰাছা আৰু খাৰিজিয়া মাদ্ৰাছাৰ সম্পৰ্কে আমাৰ হেড মৌলানা
মাহতামিম আবুল হাছিম সাহেব ধুনীয়াকৈ আপোনালোকক জনাই দিব। এইখিনি কৈ মোৰ বক্তব্য সামৰিছোঁ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। ইসলাম দরদি রাইস, আপোনালোকে জানে যে আমাৰ খুটামাৰী মাদ্ৰাছা ইছলামী শাহাতুল উলুম খুটামাৰী মাদ্ৰাছাখন BTDৰ ভিতৰত এখন কেন্দ্ৰীয় মাদ্ৰাছা 1998ত স্থাপন কৰা হৈছে। এই মাদ্ৰাছাখনত আমাৰ নতুন শিক্ষাবৰ্ষ আৰম্ভ হৈছে। যোৱা 10 তাৰিখৰ পৰা আমি ভৰ্তি কৰি আছোঁ। যোৱা 2 বছৰৰ পৰা যিটো আমাৰ মানে ফলাফল হৈ আছে, বোৰ্ডৰ তঞ্জিম বোৰ্ড আছে, অল আছাম আমাৰ তঞ্জিম বোৰ্ড আৰু ৰাবেতা বোৰ্ড, আমাৰ লয়াৰ আছামৰ এটা বোৰ্ড আছে, ৰাবেতা বোৰ্ড। তাৰ অধীনত আমাৰ মানে এক্সামবিলাক হয়। আমাৰ ফলাফল মানে আমাৰ যিটো মানে সফলতাৰ হাৰ, মানে পাছ হোৱাৰ যিটো হাৰ মানে 100%। আমাৰ মাদ্ৰাছাৰ হাফিজি খাৰেজিত যিমান ছাত্ৰ পৰীক্ষা অংশ লৈছে, এটা ছাত্ৰ মানে ফেল হোৱা নাই। আৰু লয়াৰ আছামৰ ভিতৰত মানে তঞ্জিম বোৰ্ডৰ যিটো পৰীক্ষা হৈছে তাৰ ভিতৰত 4ৰ্থ স্থান লাভ কৰিছে আমাৰ মাদ্ৰাছা। 99 লৈকে মানে ছাত্ৰ মাৰ্ক লৈছে আৰু কি। আমাৰ এজন ছাত্ৰ আছে মানে আলী, তেওঁ মানে 95 মাৰ্ক আনিছে আৰু এজন ছাত্ৰ আছে 99। আমাৰ যিটো ফলাফল লয়াৰ আছামৰ ভিতৰত যিমান মাদ্ৰাছা আছে, আলহামদুলিল্লাহ এই বছৰতো ভাল হৈছে, যোৱা বছৰতো ভাল হৈছে। প্ৰথম পজিশ্যন মানে 7-8 জন ছাত্ৰই অৰ্জন কৰিছে, দ্বিতীয় স্থান, এনেকুৱা মানে আমাৰ সফলতাৰ হাৰটো 100%। তো মই BTCৰ ভিতৰত, BTRৰ ভিতৰত আৰু গোটেই অসমৰ ভিতৰত যিমান অভিভাৱক আছে, যে আমাৰ হাবেচি শাখাটো হ'ল আমি 3 বছৰৰ মানে কমত আমি শেষ কৰি দিব এটা প্ৰচেষ্টা হাতত লৈছোঁ, যে 3 বছৰৰ ভিতৰত আমি হিপছ ক্লিয়াৰ কৰাই দিম। আৰু খাৰেজি আমাৰ মক্তব আউৱাল কয়, প্ৰথম শ্ৰেণীৰ পৰা আৰবি সোমলৈকে, আৰবি আউৱাল, আৰবি দোম, আৰবি সোমলৈকে আমাৰ ইয়াত খাৰেজিৰ ব্যৱস্থা আছে। আৰু আমাৰ বানাতৰো ব্যৱস্থা আছে। যদি ইচ্ছুক প্ৰাৰ্থী বা অভিভাৱক আছে তেওঁলোকে যোগাযোগ কৰিব পাৰে। তো আমি 200 ছাত্ৰৰ টাৰ্গেট আছে, মানে অনলি হাফিজি আৰু খাৰেজি। তো আমাৰ এতিয়াও মানে অলপ কথা আছে। তো আমি অনুৰোধ কৰিছোঁ যে খাৰেজিৰ ভিতৰত আৰু মক্তব আউৱালৰ পৰা আৰবি সোমলৈকে, কাফিয়ালৈকে, আৰু হাফিজিৰ ভিতৰতো মানে আমাৰ ৰমজান মাহতো ক্লাছ হয়, ক্লাছৰ ব্যৱস্থা কৰা আছে। 25 ৰমজানলৈকে আমাৰ ক্লাছ হয় আৰু শুক্ৰবাৰেও আমাৰ ক্লাছ হয়। বন্ধৰ হাৰ একদম কম, মানে আমি 360 দিনৰ ভিতৰত চেষ্টা কৰোঁ যাতে আমাৰ 330 দিন মানে ক্লাছ একটা হয়, যাতে এদিনো মানে ছাত্ৰৰ ক্লাছ বন্ধ নহয়। সেইকাৰণে আমাৰ মানে ৰেকৰ্ড হৈছে যে 3 বছৰৰ কমৰ ভিতৰত ছাত্ৰ মানে হিপছ ক্লিয়াৰ কৰাৰ ৰেকৰ্ড হৈছে এজন ছাত্ৰ নুৰ মাহবুব। আমাৰ ইয়াৰ পৰা যদি 14 বছৰৰ তলত মানে ছাত্ৰ হিপছ ক্লিয়াৰ কৰে, তেনেহ'লে মানে মাৰ্কাজুল মাৰিফ আৰু আজমল ফাউণ্ডেশ্যনৰ এটা ব্যৱস্থা আছে যে মডাৰ্ণ এডুকেশ্যন মাদ্ৰাছা ছাত্ৰ হিপছ হাফিজি ছাত্ৰসকলৰ বাবে, যে তেখেতে 3 বছৰৰ ভিতৰত তেওঁলোকক হায়াৰ ছেকেণ্ডাৰী মানে ছায়েন্সত ক্লিয়াৰ কৰাই তেওঁলোকক JE আছে, ইঞ্জিনিয়াৰ, ডক্টৰ, তাত মানে অংশগ্ৰহণ কৰায়। আমাৰ ইয়াৰ পৰা এজন ছাত্ৰ নুৰ মাহবুব, তেখেতে এইবাৰ তাত মানে সুযোগ পাইছে, তাত ভৰ্তি হৈছে। তো আমাৰ লক্ষ্য হ'ল যে আমাৰ 7-8 বছৰৰ ছাত্ৰবিলাকক আমি যাতে 10-12 বছৰৰ ভিতৰত মানে আমি হিপছ ক্লিয়াৰ কৰাই তেওঁলোকক আধুনিক শিক্ষাৰ কাৰণে মানে ইংলিছ মিডিয়ামত তাৰ পৰা যাতে যাব পাৰে। আৰু যোৱা বছৰ আমাৰ 1 বছৰ হ'ল আমাৰ হিপছ আৰম্ভ হৈছে। প্ৰায় বহুত ছাত্ৰ আছে মানে 15 পৰা 20 পাৰালৈকে গৈছে। মানে এবছৰৰ ভিতৰত 15 পৰা 20 পাৰালৈকে হিপছ কৰি আছে, বহুত এটা ভাল ৰেজাল্ট। সেইকাৰণে আমি যিমান অভিভাৱক আছে আমাৰ মাদ্ৰাছাখনত, যিসকল অভিভাৱক ইচ্ছুক, ছাত্ৰ ছাত্ৰী ইচ্ছুক, তেওঁলোকে যাতে আমাক যোগাযোগ কৰে। আমাৰ যোগাযোগ নম্বৰ দিয়ে দিম, যোগাযোগ কৰি যাতে আমাৰ ইয়াত ভৰ্তি হয়। আজিৰ মানে
প্ৰেছ বিবৃতিৰ এই উদ্দেশ্য। আৰু যেহেতু আমাৰ ছাত্ৰ বেছি বেছি হৈ আছে, 200 ছাত্ৰ হ'ব, আমাৰ ইয়াত মানে কনষ্ট্ৰাকশ্যনৰ কামৰ মানে দৰকাৰ আছে। 8-10 লাখ টাকাৰ এটা বাজেট আছে। আমি কালি এটা হিচাপ কৰিছোঁ, আমি কনষ্ট্ৰাকশ্যনৰ কাম কৰিম, ঘৰ বনোৱা হ'ব। আমি ৰাইজক অনুৰোধ কৰিছোঁ যে আমি QR কোড দি দিম, যাতে 100 টকা কৈ হ'লেও আমাৰ QR কোডত দিয়ে, যাতে আমি এই কামখিনি কৰিব পাৰোঁ। এইখিনি বৰ্তমান প্ৰায় 5 জন আছে, আমি 8 লৈকে পঢ়াই আছোঁ। জাতীয় বিদ্যালয়ৰ যিটো কোৰ্চ, এইটো চেম কোৰ্চেই আমি ইয়াত পঢ়াই আছোঁ। আমাৰ জেনেৰেল শিক্ষক ইয়াত আছে, আৰু খাৰেজী শিক্ষক প্ৰায় আমাৰ মানে টোটালি আমাৰ 16 জন শিক্ষক আছে, অভিজ্ঞ শিক্ষক, জেনেৰেল আৰু ওলামা, হাফিজ প্ৰায় আমাৰ 3 জন আছে। আমি আৰু লাগিলে আৰু 2 জন ল'ম, আৰু মানে খাৰেজীৰ শিক্ষক ল'ম। তো এইখিনিয়ে।